আহি 2023 চনটো শেষ হ'ব আৰু বছৰৰ শেষৰ দিনকেইটি আহি পৰিলে। এতিয়া সকলোৰে মনত কেৱল পিকনিক পিকনিক পিকনিক। সেয়ে ময়ো ভাবিলোঁ এবাৰ পিকনিককে যাওঁ। আহকচোন মই ক'লৈকে গ'লোঁ পিকনিক খাবলৈ আপোনালোকক এবাৰ দেখাই দিওঁ। ভিডিঅ'টি শেষলৈকে আপোনালোকে উপভোগ কৰিব। ধন্যবাদ। ক'ত যাবা কওক, ক'ত যাবা, ক'ত যাবা কওক, পিকনিক ক'ত যাবা? আমি ৰঙিয়া জাতীয় বিদ্যালয়ৰ পৰা ভূটান চকীলৈ যাম। তো আজি আমাৰ যাত্ৰা ৰঙিয়াৰ পৰা ভূটান চকী। ক'ৰ পৰা যাবা? আজিৰ ভিডিঅ'টি একেবাৰে সৰু ভিডিঅ' হ'ব, কাৰণ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিকত আহিছোঁ, গতিকে হয়তো বেছি নজমিব। তথাপিও এতিয়ালৈকে বাৰু জমি আছে। এয়া আমাৰ ছাৰে বৰ্তমান প্ৰসাদ বিতৰণ কৰি আছে। সৰুতে আমিও এনেকুৱা নাছিলোঁ জানো? পিকনিক যাবলৈ পালে কিমান যে আনন্দ। চাওকচোন সিহঁতৰ কিমান আনন্দ মনত। আহি মই ভাল পোৱা বস্তু এটা ইয়াতে দেখিলোঁ, এয়াৰ গান শ্বুটিং। মই বহুত ভাল পাওঁ। মই য'তে যাওঁ শ্বুটিং দেখিলে মই শ্বুটিং কৰোঁৱেই। গতিকে আহকচোন বাৰু আজি শ্বুট কৰি চাওঁ এবাৰ। এই যে আপোনালোকে য়েলো বেলুনটো দেখিছে, এই বেলুনটোৰ তলত এটা সৰু পিংক কালাৰৰ পুতলা আছে। সেই পুতলাটো ঢুকিবলৈ মই চেষ্টা কৰিম। চাওকচোন। দুবাৰমান ট্ৰাই কৰিলোঁ, লগাব নোৱাৰিলোঁ, কিন্তু শেষত লগাইহে এৰিলোঁ। এয়া চাওকচোন। এতিয়াহে মনত অকণমান শান্তি পালোঁ। এয়া চাওক, আপোনালোকে যদি ভূটান চকীলৈ আহে তেনেহ'লে এইদৰে জীপ লাইনত উঠিব পাৰিব। মোৰ কিন্তু সাহস নাই দেই এইবোৰত উঠিবলৈ, মোৰ বহুত ভয় লাগে। আপোনালোকে যদি উঠিব বিচাৰে তেনেহ'লে আজিয়ে যাওক ভূটান চকীত আৰু উঠক জীপ লাইনত। বন্দি কৰি থৈ দিলে জেগা লাগে, ইউটিউবত দি দিম ধুনীয়াকৈ।
যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা এদিন নিজকে অকণমান প্ৰকৃতিৰ মাজলৈ লৈ আহিলোঁ। পিকনিক, বছৰৰ শেষত এটি পিকনিক বুলি আমি আহিলোঁ ওলাই ৰঙিয়া জাতীয় বিদ্যালয়ৰ ফালৰ পৰা। এয়া চব ফটো তোলাত ব্যস্ত। আমাৰ দুয়োৰে লগ পাব 8 বছৰ হ'ল, কিন্তু 8 বছৰৰ জীৱনৰ এইটো প্ৰথম পিকনিক যে আমি দুয়ো একেলগে আছোঁ। 8 বছৰৰ মূৰত এইটোৱে প্ৰথম পিকনিক আমি দুয়ো একেলগে খোৱা। ইয়াৰ আগতে তাইও বেলেগকৈ গৈছিলে, ময়ো বেলেগকৈ গৈছিলোঁ। তাৰমানে যোৱা গৈছে বহুত পিকনিক প্লেচত, কিন্তু অকলে অকলে একেলগে এই 8 বছৰ মূৰত এই প্ৰথম। সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। হেপী নিউ ইয়াৰ।